সৰু সৰু হেবিট কিছুমান আমি লাইফত ইনক্লুড যদি কৰি লওঁ তেতিয়াহ'লে এনেকুৱা কিছুমান আমাৰ লাইফত চেঞ্জেছ দেখা যায় এনেকুৱা কিছুমান ইম্প্ৰুভমেণ্ট দেখা যায় লাইফত আমাৰ বডিত আমাৰ স্কিনত আমাৰ ওভাৰঅল পাৰ্চনেলিটি ইমান সুন্দৰকৈ গঢ় লৈ উঠে আমাৰ মুখৰ উজ্জ্বলতা গোটেইখিনি মিলি পেলাই ইমান ধুনীয়া আমাৰ উঠে আমাৰ লাইফটো ইমান সুন্দৰকৈ গঢ়ি উঠে যে আপুনি চিন্তা কৰিব নোৱাৰিব সো মই যিখিনি কথা আজি কৈ যাম আপোনালোকক খুব ভালকৈ শুনিব বুজিব আৰু সেইখিনি লাইফত ইমপ্লিমেন্ট কৰিবলৈ চেষ্টা কৰিব এটো নহয় যে মই কেইটামান পইণ্ট কম গোটেই গিটা যে আপোনালোকে কৰিব পাৰিব তেনেকুৱা কোনো কথা নাই ভিতৰত যদি 3-4টাও যদি আপোনালোকে লাইফত ডে টু ডে লাইফত এড কৰি ল'ব পাৰে তেতিয়াহ'লে দেখিব লাইফটো সাংঘাতিক ধৰণৰ সুন্দৰ হৈছে আৰু খুব অসুখ বিসুখ নোহোৱাকে এটাও মেডিসিন নোহোৱাকে আপোনাৰ লাইফত সুন্দৰকৈ আপুনি আগবাঢ়ি গৈছে আৰু যেতিয়া আপুনি মেডিসিন খাব লগা নহয় আপোনাৰ লাইফটো যদি বেমাৰ আজাৰ একো নহয় তেতিয়াহ'লে আমাতকৈ সুখী আৰু আমাতকৈ সুন্দৰ কোন